নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কৰ্কট ৰাশিৰ 2025 বৰ্ষৰ বিষয়ে। অৰ্থাৎ 2025 বৰ্ষ কৰ্কট ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে, কি অশুভ আছে, কিবা যদি অশুভ আছে কি প্ৰতিকাৰ কৰিলে তেওঁলোকে গোটেই বছৰটো শুভ হ'ব, সেই সময় আজি আমি আলোচনা কৰিম। আমাৰ ৰাশি চক্ৰৰ এটি অন্যতম প্ৰধান ৰাশি হৈছে কৰ্কট ৰাশি। এইবাৰ 1 জানুৱাৰী 2025 চন বুধবাৰ পৰিছে 16 পুহ। সেইদিনা আমাৰ 16 পুহ বুধবাৰ 1 জানুৱাৰী পৰিছে। এই দিনাৰ পৰা আমাৰ নতুন বছৰ যিহেতু আৰম্ভ হ'ব, ইয়াৰ লগে লগে আমাৰ ৰাশি চক্ৰৰ গ্ৰহসমূহৰ অৱস্থানো সলনি হয়। কৰ্কট ৰাশিৰ মানুহৰ 2025 বৰ্ষত কি শুভ আছে, কি অশুভ আছে, সেইসমূহ আজি আমি আলোচনা কৰিম। কৰ্কট ৰাশিৰ মানুহ কেনে ধৰণৰ হয়? কৰ্কট ৰাশিৰ মানুহ হয় আনন্দ মনৰ, ভ্ৰমণপ্ৰিয়, সৌভাগ্যশালী, জেদযুক্ত। লগতে এই ৰাশিৰ মানুহৰ মানসিক শান্তি থকা দেখা যায়। কিন্তু সৰু সৰু কথাতে এই ৰাশিৰ মানুহে অন্তৰত আঘাত পায়। আনক খুব মৰম কৰে, কিন্তু আনৰ পৰা সেই মৰম নাপাব পাৰে, তেতিয়া তেওঁলোকে মনত আঘাত পায়। কিছু জেদযুক্ত হোৱা দেখা যায়। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। নামৰ আদি আখৰ হ'ব হ আৰু দ আখৰ। এইবাৰ এই ৰাশি যিহেতু আপোনাৰ 2025 বৰ্ষটোত প্ৰথম দিনাই চন্দ্ৰগ্ৰহ মকৰ ৰাশিত অৱস্থান কৰিব, অৰ্থাৎ তাৰ ওপৰত বৃহস্পতি গ্ৰহৰ এটি পূৰ্ণ দৃষ্টি আছে, যাৰ বাবে কৰ্কট ৰাশিৰ মানুহৰ এই বছৰটো খুব ভালদৰে পাৰ হ'ব। আৰম্ভণিতে এই ৰাশিৰ মানুহৰ ভ্ৰমণৰ যোগ দেখুৱাই, শৰীৰ স্বাস্থ্যৰ আৰোগ্য হ'ব, বহুদিনীয়া পুৰণি যিখিনি কৰ্ম আছিল সেইখিনি সমাধানৰ পথ প্ৰশস্ত হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ জুন মাহৰ পিছৰ পৰা স্বাস্থ্য সংক্ৰান্তি সমস্যাটো থাকিব, গতিকে বিশেষ যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰত যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু অকণমান চঞ্চল মনৰ বাবে বিদ্যাৰ কিছু বাধা আহিব পাৰে, গতিকে মনটো স্থিৰ কৰি অকণমান চেষ্টা কৰিলে তেওঁলোকে নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। 2025 বৰ্ষত এই ৰাশিৰ মানুহৰ মান সন্মান প্ৰতিষ্ঠা বিশেষ লাভৰ সংযোগ দেখুৱায়। যিসকল ব্যক্তিয়ে যান বাহন ক্ৰয় কৰা বা ভূমি ক্ৰয় কৰা বা গৃহ নিৰ্মাণৰ কথা ভাবি আছে, 2025 বৰ্ষত তেওঁলোকৰ মনৰ আশা নিশ্চয় পূৰণ হ'ব। এই বছৰত যিসকল ব্যক্তিয়ে কৰ্মক্ষেত্ৰত চেষ্টা কৰি আছিলে বা নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিলে, তেওঁলোকৰ বাবে খুব ভাল সময় আৰম্ভ হৈছে। অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ পিছৰ পৰা এই ৰাশিৰ মানুহৰ কৰ্ম ভাগ্যত বিশেষ পৰিৱৰ্তন আহিব। লগতে আৰ্থিক দিশত শুভফল লাভ হ'ব। যিসকল পুৰণি ধাৰ আছিলে বা যাৰ লোন আছিলে, এই বছৰ শেষৰ ফালে তেওঁলোকে ধাৰ ঋণৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহে কিন্তু হঠাৎ চৰ্দি কফ তথা কমৰ বিষ বা দন্তপীড়াত আক্ৰান্ত হ'ব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক লোৱাটো উচিত। সৰু সুৰা ভ্ৰমণৰ লগতে এওঁলোকে বিদেশ ভ্ৰমণৰো যোগ এই বছৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব। লগতে ঘৰত মাংগলিক কৰ্ম নিশ্চয় যোগ আছে। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ বিবাহৰ যোগ এটা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পিছৰ পৰা আৰম্ভ হ'ব। ব্যৱসায় লগতে বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভফলৰ লগতে বিবাহ আদি ক্ষেত্ৰত বিশেষ শুভফল লাভ হ'ব। এই ৰাশিৰ মানুহৰ বিজ্ঞান, উকিল, কলা, সাহিত্য, ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ সফলতা দেখিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে সংগীতৰ লগত জড়িত আছে, এই বছৰত তেওঁলোকে বিশেষ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ'ব। যিসকল বিদ্যাৰ্থী আছে, আগন্তুক যিসকল বিদ্যাৰ্থীৰ পৰীক্ষা আছে, তেওঁলোকৰ পৰীক্ষাত বিশেষ সফল হ'ব। তাৰ বাবে তেওঁলোকে সদায় সূৰ্য প্ৰণাম কৰিব লাগিব। লগতে যদি সোমবাৰ লৈ শিৱ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে, ভগৱান শিৱক প্ৰাৰ্থনা কৰে, লগতে পঢ়া টেবুলৰ সন্মুখত মা ভগৱতী সৰস্বতীৰ ফটো ৰাখি সদায় পুৱা গধূলি ধূপ চাকি জ্বলাই বিদ্যা আৰম্ভ কৰে, তেতিয়াহ'লে নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহে বগা আৰু হালধীয়া ৰং ধাৰণ কৰিলে ভাগ্য বৃদ্ধিত সহায়ক হ'ব। এই ৰাশিৰ মানুহে যদি ফেক্টৰী আৰম্ভ কৰিব বিচাৰে, তেওঁলোকে এপ্ৰিল মাহৰ পিছত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। পানীৰ পৰা উৎপন্ন হোৱা ব্যৱসায় তেওঁলোকৰ বাবে, লগতে বস্ত্ৰ ব্যৱসায় এই বছৰ তেওঁলোকে বিশেষ লাভজনক ব্যৱসায় হিচাপত চিহ্নিত হ'ব বা মিঠাই ব্যৱসায় তেওঁলোকে কৰিব পাৰে।
এই ৰাশিৰ মানুহৰ তীৰ্থ ভ্ৰমণৰ যোগ দেখুৱায়। লগতে এই ৰাশিৰ মানুহৰ ঘৰত মাংগলিক কৰ্ম নিশ্চয় হ'ব। যিসকল ব্যক্তিয়ে স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেওঁলোকে যদি মা দুৰ্গা মন্দিৰত ধূপ চাকি জ্বলাই মা দুৰ্গাক প্ৰাৰ্থনা কৰে তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভফল লাভ হ'ব। লগতে মা কামাখ্যা মন্দিৰৰ বগলাত যদি ধূপ চাকি জ্বলাব পাৰে মংগলবাৰ লৈ তেতিয়াহ'লে তেওঁলোকৰ ৰোগ আৰোগ্যৰ লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা বা সকলো বাধা আঁতৰি যাব। আৰু সম্ভৱ হ'লে বৃহস্পতিবাৰে নিজ ঘৰতে ভগৱান বিষ্ণু আৰু লক্ষ্মী নামত যদি ঘিৰ চাকি জ্বলায়, বগা ফুল, নীলা ফুল, হালধীয়া ফুল অৰ্পণ কৰে, ফল মিঠাই আগবঢ়ায় বা লক্ষী চালিচা লগতে বিষ্ণুৰ মন্ত্ৰ জপ কৰে তেতিয়াহ'লে তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব। এই ৰাশিৰ মানুহে যদি দুখীয়া মানুহক দান দক্ষিণা কৰাৰ লগতে যদি জীৱ জন্তুক সেৱা শুশ্ৰূষা কৰে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। কৰ্কট ৰাশিৰ মানুহৰ বিশেষ উল্লেখযোগ্য বছৰ 2025 চনটো চিহ্নিত হ'ব। কিন্তু তেওঁলোকে ৰাহু কেতুত কিছু বাধা পাব পাৰে, গতিকে তাৰ বাবে উপৰোক্ত উপায়সমূহ অৱলম্বন কৰিলে নিশ্চয় মংগল হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।